গাইজ ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰি দিছোঁ একদম কচুৰ পৰাই মানে আৰম্ভ কৰিছোঁ আজিৰ দিনটো আৰু দেখি ধৰিব পাৰিছেনে এইটো হৈছে নলকচু আমাৰ ফালে নলকচু বুলি কওঁ কিন্তু ঠাই অনুযায়ী কিবা বেলেগ নাম দিও ক'ব পাৰে মই বিশেষকৈ নাজানো বাৰু কিন্তু আমি নলকচু বুলি কওঁ তো ইয়াকে ৰান্ধিম বুলি ভাবিছোঁ কেনেকৈনো ৰান্ধো তাকে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিছোঁ এইটো কচুৰ আগকণ এইকণো অকণমান দিম আৰু যিটো আছে সেইটো মেইন মানে কচুটো সেই কচুটো অকণমান দিব লাগিব তেতিয়াহে মানে অকণমান ডাঠ হ'ব কচু বুলি ক'লে অকণমান মানে মোৰ ভয়ো লাগে সেয়ে মায়ে এতিয়া কাটি মেলি দিব লৈছোঁ মই শুকান জলকীয়া নহৰু আৰু আদা প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ আৰু কেইটামান গোটা জিৰা ফুটাই লৈছোঁ তেলতে আৰু কেইখিলামান দি লৈছোঁ তেজপাত লগতে দি লৈছোঁ এটা পিঁয়াজ কাটি লৈ ৰংটো অকণমান সলনি হোৱালৈকে ভাজি লৈছোঁ আৰু ইয়াতে নহৰু আদা লগতে শুকান জলকীয়া পেষ্টটো দি দিছোঁ তেলতে অকণমান হালধি দিছোঁ যাতে কেঁচা গোন্ধটো যায় আৰু ইয়াত মই বেলেগ মছলা একো ব্যৱহাৰ নকৰোঁ আৰু এতিয়া কাটি লোৱা পাচলিখিনি দি দিছোঁ ঢাকন দি এতিয়া মই 5 মিনিটমানৰ কাৰণে ভাজি ল'লোঁ আৰু ইয়াতে অকণমান পানী ব্যৱহাৰ কৰিব লাগিব যিহেতু সিজিবও লাগিব এতিয়া ইয়াতে মই মাছৰ মাথা আৰু মাছ এপিচ আছিলে তাকো অকণমান দি দিছোঁ যদিহে আপোনালোকৰ ওচৰত শুকান মাছ থাকে তেতিয়াহ'লে শুকান মাছো ব্যৱহাৰ কৰিব পাৰিব শুকান মাছ দিলে সোৱাদটো বেছি ধুনীয়া হয় নলকচু ভাজি মোৰ খাবলৈ ৰেডি হৈ গ'ল আপোনালোকে ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰিব যদিহে ভাতৰ লগত খাওঁ বুলি ভাবে ভাতৰ লগতো পাৰিব এতিয়া অৱশেষত মই মান ধনিয়া অকণমান দি দিম যাতে গোন্ধটোৰ কাৰণে আৰু মই মান ধনিয়াটো দি পেলাই মই গেছ অফ কৰি দিম যাতে ভাপতে মানে সিজিবলৈ দিম মান ধনিয়াটো মই তেনেকৈ দিলেহে খাই ভাল পাওঁ আৰু আপোনালোকে যদিহে খাইছে তেনেহ'লে কেনেদৰে খাই জনাবচোন হেল্ল' গাইজ হাই দুইজনী আজি দেখিছে পুৰা একদম চেম ড্ৰেছ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আমি ক'ত হয় আজি গৰম মুঠতে পুৰা গৰম একদম হা পুৰা একদম গৰম হৈ আছে বাইদেউ অকণমান ৰখি পেলাই ৰখক দেই চাই লওঁ মাতটো আহিছে নহ'লে সেইদিনাখন নিচিনাই হ'ব চোৱা হৈছে সেইকাৰণে এতিয়া বায়ে মই গৈ আছোঁ বাতি উঠিব আহিছে আহি গ'ল আজি মই কলেজৰ পৰা ছুটি লৈ আহিলোঁ বেংকলৈ যাবলৈ আৰু পইচা উলিয়াবলৈ তাৰপিছত আজি মোবাইলটো লৈ আহোঁগৈ বোলো এইখন বৰ বেয়া হৈ আছে দেই এইখন মানে নহয় মানুহৰ মানে এক্সিডেণ্ট হোৱা চান্স আছে এইটো তেজপুৰ এইটো এইফালে এইটো গহপুৰ লখিমপুৰ ভালে এক্সিডেণ্ট হৈছে দেখোন হেৰি নহয় মনোকম চাগে ন ইয়াতে কৈছোঁ টেম্পাৰ চেম্পাৰ লগাব লাগিব ৱাৰেণ্টি আমি চাব লাগিব ৰিয়েলমিটো অলপ বেছি হৈ যায় এতিয়া উপবিব লোৱা তুমি চেম্পাৰ কি কৰে এতিয়া আমি আহি পাই গ'লোঁ কোনে কৈছে খবৰ নাই যে পোৱা যায় 1 তাৰিখে দিব পৰা যায় 5 তাৰিখ Realme C55
8,000 তলৰ দাম নাপাব চাবি একটাই মামাই দিয়া নাচনী পইচাই ভণ্টিয়ে লৈ ল'লে এটা মোবাইল আৰু আপোনালোকক সেয়া দেখুৱালোৱে আৰু এতিয়া অকণ হ'লে কিবা এটা খাই যাম বুলি এতিয়া দহি চেট খাবলৈ আহিছোঁ কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন মোৰ যে এনেকুৱাই মানে প্ৰিয় বুলি কৈছোঁ নহয় একদম মানে মুখৰ পানীয়ে আহি যায় দেখিলেই দেখি বাৰু কাৰ কাৰ খাওঁ খাওঁ লাগিছে মোৰ দৰে আৰু জ্বলা জ্বলি খাই লওঁ দেই নহ'লে যিহেতু দেৰিও হৈ যাব খাই বৈ লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদিহে চাই ভাল পাইছে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু জল্দি জল্দি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মোৰ 1000 হ'বলৈ বেছি নালাগেই যিহেতু আপোনালোকে এনেকৈ মৰম দি থাকক আৰু মৰম দি যাব বুলিও আশা কৰিছোঁ তেনেহ'লে বাই বাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে